everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, মোৰ বাৰু ভালেই। তো আজি মানে মই বহুত সৰুকৈ এটা ব্লগ বনাম বুলি আছোঁ, যিহেতু আজি পথাৰ যাবলৈ ওলাইছোঁ মই আৰু মা। তো পথাৰত মানে কি কৰোঁ, ধান কটা দিন যিহেতু মানে ঠাণ্ডা দিন চলি আছে, তো ধান চান কাটিম, টেঙা খাম, কি কৰোঁ। তো আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষৰলৈকে চাব, খালি স্কিপ নকৰিব। তো বলক আহক তেন্তে, আৰু ভিডিঅ'টো ভাল পালে মানে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া ওলালে, চাহ লৈ লৈছে, বিস্কিট লৈ লৈছে, কিবা কিবি লৈ লৈছে, আৰু তাতে মিক্সাৰ লৈ লৈছে, পথাৰত খাবলৈ লৈ লৈছোঁ। পথাৰত গৰু লৈছা, আৰু পথাৰত খাইতো মজা লাগিব ন মা? ভাল লাগিব। গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। পথাৰ আহি পাই গ'লোহি, এখনে আমাৰ পথাৰ, বাইপাছৰ ওচৰতে। কোনফালে? সেই পিনে ৰাস্তাটো। দিছনাক ফোন কৰি দিওঁ, ফোন কৰি দিলে হ'ব। এই চেণ্ডেলটো ক'তনো লাগি ধৰিলে বেং। আহি পাই গ'লো পথাৰ। এয়া বৰমা বৌহেত চবে ভাত কাটিয়ে আছে, পোৱালিকেইটা চবে আৰু আজি মজা আছে। খাম আৰু টেঙা চাহ চব খাম আজি। পথাৰত খুৱাই নো মজা বেলেগ। তো আপোনালোকে পথাৰ গ'লেও টেঙা চেঙা লৈ যাবচোন, কি মজা লাগে খাই। এই ৰাস্তাটো পোৱাই নাই যে মা, কেনেকৈ পাৰ হ'ম ইয়াত? নাই মই ইয়াত কেনেকৈ পাৰ হ'ম মা? কাৰণে মানে বনাই আছে ধুনীয়া পৰিৱেশ। ধান কটা টাইমত মানে বহুত বেছি ভাল লাগে মানে, আৰু ইয়াত ভাত খায়ো বহুত বেছি ভাল লাগে। দুখ পালে নেকি? দেখাই দিয়ক দুখ পোৱা দেখোন। একদম কাচিহে কাটি দিলোঁ। বহি লোৱা, তুমি বহা। কিউটি পাই, তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো কোৱা। কি কৈছা? দৰ্পনা কি? ধনপি তনভি। তনভি কষ্ট। মা খোলা চাহ তাহ কি আনিছা ইয়াত? দৰ্পনা এই মিক্সাৰ আছে, খোলা আনাচোন পেকেটটো। আৰু টেঙাকেইটা উলিয়াই দিয়াচোন, টেঙাকেইটা উলিয়াই দিয়া। আৰু মা চকলা টেঙাটো জানো পাত চাত কাটি আনিছো। খাই আছো এতিয়া। বৰমাহে চুকা কৰি আছে, চবে খাই আছো ন। কষ্ট মিক্সাৰ খাইছা? খাইছা? টেঙাটো পাছত খাম ন মা, অলপ পাছত। এটা চকলা টেঙা নহয়, চাবুৱাৰ পৰা মাহীহঁতৰ ঘৰৰ পৰা আনিছো। কাটি আছে কি আনিছো, কটাই আনিছো। অকল পাত লাগে, সেয়া কলগছ আছে নহয়, পাত কাটি আনিলে হ'ব। ঘৰৰ পৰা পাত কাটি পদুম পিঠা মোৰ বহুত ভাল লাগে খাই, মোৰ ফেভৰেট হয় সেইটো। বাপ টেঙা মজা লাগিব ন তই বনাই খাই। কৈ দিয়া আকৌ কিবা, হেল্ল' হাই কৈ দিয়া, কোৱা। আহি গ'ল পথাৰলৈ আহিছো। এয়া বাটি টেঙা খাবলৈ। ভালে কৰিছ, ভালে কৰিছ। এইটো মডাৰ্ণ আজিকালি লৈ আহিছো। বৰমা আহিছে? বৰমা আহিছে।
দে হাজিৰা দিয়া নাই নহয় আহিলা কাটি ভাল পাইছে কাঁচিখনে কাটি ভাল পাইছে চুকা কাটি পাই গ'ল যে কিহেঁতে বৌ আকৌ ফোন আহিছে এজনী কি আছিলে নামটো যে ভাত খালি জানো নামটো কৈ দিয়া নামটো নাম নকয় তুমিয়ে কৈ দিয়াচোন তোমাৰ নামটো কি ওলাব অকণ মা ভিনদেউ গুচি আহিলে টেঙা দেখি দেতা অ এয়া এয়া মেইন দাউনি দেখাই দে ঠিক আহিছে দাউনি খাবলৈ টেঙা খাবলৈ কাহ ঠিক হৈ যাব ভিনদেউ খালে মানে কাহ ঠিক হৈ যাব ঠিক হৈ যাব আজি আমি কলৈ যাম আজি আমি ৰাস্তা ফালে ওলাই যাম তাৰপিছত আৰু নাজানো প্লেনিংটো কি হয় মিক্স কৰি ধুনীয়া ক'ত থলা আকৌ তুমি দেখিছেনে কি মজা লাগিছে ওপৰত ধুনীয়া কাটি দিব নহয় লৈ দিব দিছো আমাৰ লাগে পাতিটা লৈ নোৱাৰিলি মানে এটা এক্সট্ৰা পাত আছে নহয় পাত এটা হেৰিটো এটা লাগে পাতত কোনোবাই হেঁতি খাব নোৱাৰে পাতত খাম পাই ইহঁতক মিক্স কৰি দিয়া মা মজা লাগিব লগত চকলা টেঙা ৰবাব টেঙা হেৰি কৰচোন বাতি দেচোন টেষ্টি বিছনা বাতি আছে একদম মজা লাগিব ইমান ৰ'দটো কাঢ়া নাই আজি এভাগ দি দিয়া হৈ যাব এইফালে দি যা কৃষ্ণা এই পৰিছে জলদি ধৰ ধৰ পেলাইছ পৰিব পিঠা গাখীৰ পালে নাই নেপেলাবিও বোপাই খাইছা দৰ্পণা কেনেকুৱা লাগিছে খাই খোৱা আকৌ তেতিয়াহ'লে কেনেকুৱা লাগিছে কওক টেঙাটো এয়া আমাৰ জাপি সজীয়া পথাৰত আমি হেৰি খাইছো কি কয় ৰবাব টেঙা চকলা টেঙা মিক্স আছে মোক এনে থোৱা আকৌ এনেকে দেখা খোৱাটো মজা ঠিক আছে আঘোণৰ পথাৰত ৰবাব টেঙা জুতি লৈছো এয়া মানে দাদাই মানে খেতি কৰিব আলু ৰুব প্লাছ ষ্ট্ৰবেৰী চাগে ষ্ট্ৰবেৰী ৰুব তো সেয়াই আৰু হেৰি মাটি চাটি চব ঠিক কৰি থৈ দিছে নাইকিয়া হৈ থাকিলে পথাৰত কিবা কিবি খোৱা মেলা সঁচাকে আজিকালি একেবাৰে এইবিলাক দিন নাইকিয়া হৈ গ'ল এতিয়া কিন্তু ভাল লাগিব ষ্ট্ৰবেৰী মানে বাৰী চাৰী পাতিলে এনেও বহুত বেছি ভাল লাগে মানে কি খাই মেলি আমি এতিয়া ঘৰ যাওঁগে বাই 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 দৰ্পণা যাওঁগে পিছত লগ পাম দেই কি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই চবেই ভালে পালে নেক্সট লগত আপোনালোকক লগ পাম বাই বাই